গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ টকা। গোটৰ ৪০ লাখ মহিলাই লাভ কৰিব ৩৫,০০০ টকা। লগতে অৰুণোদয় আঁচনিত ৩,৭৫০ টকা পোৱাৰ সম্ভাৱনা। অৰুণোদয় তিনিটা কিস্তিৰ ৩,৭৫০ টকা সোমাব পাৰে বেংক একাউণ্টত। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ ৪০ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব পাৰে ৩,৭৫০ টকা। অৰুণোদয় তিনিটা কিস্তিৰ ৩,৭৫০ টকা সোমোৱাৰ সম্ভাৱনা। এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। অৰুণোদয় ৯,০০০ টকা পোৱা সকলৰ কাৰণে ভাল খবৰ। লগতে গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ টকা। গোটৰ ১০,০০০ টকা লাভ কৰিলে লাভ কৰিব পাৰে ২৫,০০০ টকা। আত্মসহায়ক গোটৰ দ্বিতীয় কিস্তিত লাভ কৰিব ২৫,০০০ টকা। লগতে প্ৰথম কিস্তিৰ ১০,০০০ নাপালে একেলগে দুটা কিস্তিৰ ৩৫,০০০ টকা সোমাব পাৰে আপোনালোকৰ বেংক একাউণ্টত। অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ কোন কোন আঁচনিৰ অধীনত একাউণ্টত লাভ কৰিব টকা? আঁচনি কেইটা কি জনোৱা হওক। প্ৰথমটো আঁচনি হৈছে অৰুণোদয় আঁচনিত টকা ৩,০০০লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা। এইবাৰ ১৫ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিব চৰকাৰে। আজিয়েই এই ৫বিধ নথি সাজু কৰক। ৰেচন কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, স্বামীৰ মৃত্যুৰ চাৰ্টিফিকেট, লগতে ২ কপি ফটো। পৰৱৰ্তী আঁচনি হৈছে গোটৰ মহিলাৰ বাবে। এইবাৰ আকৌ ২৫,০০০ টকা সোমাব বেংক একাউণ্টত। যিসকলে ১০,০০০ টকা পোৱা নাই নতুনকৈ ৩৫,০০০ টকা পাব। আকৌ নতুনকৈ গোট খোলাৰ সুবিধা কৰিব যিসকলে ১০,০০০ টকাৰে ভাল কামত লগাইছে বা ব্যৱসায় কৰিছে, তেওঁলোকে এইবাৰ ডাইৰেক্ট ২৫,০০০ টকা বেংক একাউণ্টত লাভ কৰিব। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে LPG গেছক লৈ ডাঙৰ সুখবৰ। প্ৰধানমন্ত্ৰী মোদী UAEত উপস্থিত হোৱাৰ পিছতে হ'ল চুক্তি। ইৰাণ আমেৰিকা যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে শক্তি সংকটে দেখা দিছে। ভাৰতো ইয়াৰ পৰা হাৰি যোৱা নাই। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰাত ভ্ৰমণ কৰিছে। এই ভ্ৰমণ চুক্তি হ'লে অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত ভাৰত আৰু UAEৰ মাজত LPG যোগানক লৈ এক বৃহৎ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে দেশত যাতে ৰন্ধন গেছৰ নাটনি নহয় তাক নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে। বিশ্বজুৰি তেল আৰু গেছ যোগানৰ ওপৰত যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ সময়তে এই চুক্তি সম্পন্ন হৈছে। ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম LPG আমদানিকাৰক দেশ। গতিকে এই চুক্তি দেশৰ শক্তি সুৰক্ষা, প্ৰতিৰক্ষা আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰ উপৰিও ভাৰত আৰু UAEৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ওপৰত সন্মতি প্ৰকাশ পায়। লগতে ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভক লৈ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। লগতে গুজৰাটৰ ভাদিনাৰত এক শ্বিপ ৰিপেয়াৰ ক্লাষ্টাৰ স্থাপনৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও ভাৰতৰ আন্তঃগাঁথনি খণ্ড RBL বেংক আৰু সন্মান কেপিটেলত ৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰা হয়। প্ৰধানমন্ত্ৰী মোদী যেতিয়া UAEত উপস্থিত হয় তেতিয়া তেওঁক এক বিশেষ শৈলীত আদৰণি জনোৱা হয়। UAEৰ F-16 ফাইটাৰ ভাৰত মোদীৰ বিমানখনক এস্কৰ্ট কৰে আৰু আবুধাবিত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে মোদীয়ে UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে, য'ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এই ভ্ৰমণৰ আটাইতকৈ ডাঙৰ বিষয়টো আছিল চুক্তিৰ দীঘলীয়া তালিকা। ভাৰত আৰু UAEৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বক লৈ এক ডাঙৰ চুক্তি স্বাক্ষৰিত হয়, যিয়ে দুয়োখন দেশৰ সামৰিক সহযোগিতাক এক নতুন দিশ প্ৰদান কৰিব। ইয়াৰ উপৰিও ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভক লৈ স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিয়ে ভাৰতৰ শক্তি সুৰক্ষাক অধিক শক্তিশালী কৰিব। দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। NEET পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। অহা বছৰৰ পৰা এই পদ্ধতিত হ'ব পৰীক্ষা। NEET পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। অহা বছৰৰ পৰা এই পদ্ধতিত হ'ব পৰীক্ষা। কম্পিউটাৰ বেছড হ'ব NEET পৰীক্ষা। আজি সংবাদ মেলযোগে এই ডাঙৰ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। UGৰ প্ৰশ্ন কাকত ফাদিলক লৈ আজি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মেল সম্বোধন কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৩ মে'ৰ বাতিল হোৱা NEETৰ পৰীক্ষা ২১ জুন দেওবাৰে অনুষ্ঠিত হ'ব। ১৪ জুনলৈ শিক্ষাৰ্থীসকলে লাভ কৰিব এডমিট কাৰ্ড।
উল্লেখযোগ্য যে নিট ইউজিৰ প্ৰশ্ন কাকত ফাদিলক লৈ বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এক উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। প্ৰায় 2 ঘণ্টা ধৰি চলে এই বৈঠক, য'ত শিক্ষা মন্ত্ৰালয় আৰু পৰীক্ষাৰে জড়িত কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মূলতঃ নিট ইউজিৰ পৰীক্ষা, প্ৰশ্ন কাকত ফাদিলৰ তদন্ত আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰাৰ উপায় সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। দেশৰ আটাইতকৈ বৃহৎ মেডিকেল প্ৰৱেশ পৰীক্ষা বাতিল হোৱাৰ পিছত ইয়াৰ চৰকাৰৰ ফালৰ পৰা প্ৰথম আনুষ্ঠানিক মন্তব্য হিচাপে গণ্য কৰা হৈছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ 23খন জিলাৰ বাবে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলী ঢেৰেকনিৰে হ'ব প্ৰবল বৃষ্টিপাত, ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা। ৰাজ্যত বৰষুণৰ আগজাননী, আগন্তুক 2-3 দিনলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে আগজাননী। গুৱাহাটীবাসীক প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে। ঠায়ে ঠায়ে ধুমুহা বজ্ৰপাতৰ আগজাননী জাৰি। মহানগৰীৰ লগতে ভিন্ন প্ৰান্তত ভূমিস্খলনৰ আশংকা, সংশ্লিষ্ট বিভাগক সষ্টম হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 19খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট, 3খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। দক্ষিণ হালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ভিতৰত দক্ষিণ হালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজুলী ঢেৰেকনিৰে সৈতে হঠাৎ বতাহৰ গতিবেগ 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ভিতৰত দক্ষিণ হালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। তো দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ লক্ষ্য সদায় বিজেপিৰ কাম কাজৰ বিৰোধিতা কৰা, আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পীযুষ হাজৰিকাই। শিক্ষক দেৱানী বিধিৰ বিৰোধিতা কৰা সন্দৰ্ভত কংগ্ৰেছৰ কটাক্ষ পীযুষ হাজৰিকাৰ। বিজেপিৰ সকলো কামৰ বিৰোধিতা কৰাই কংগ্ৰেছৰ লক্ষ্য উদ্দেশ্য বুলি মন্তব্য কৰে জাগিৰোডৰ বিধায়কগৰাকীয়ে। গৌৰৱ গগৈক অহংকাৰ নকৰিবলৈ আহ্বান জনাই হাজৰিকাই কয় যে অসমৰ ইতিহাসত কোনো দলে 102খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই, একমাত্ৰ বিজেপি চৰকাৰে এইবিলাক ৰচিছে। তেওঁ আৰু কয় যে কংগ্ৰেছে সদায় বিজেপি দলৰ ভাল কামৰ বিৰোধিতা কৰি আহিছে। গুৱাহাটীত এতিয়া যান জঁটৰ সমস্যা হ্ৰাস পাইছে, কিন্তু উৰণ সেতু নিৰ্মাণৰ সময়ত কংগ্ৰেছে বিৰোধিতা কৰিছিল। জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা কৰিছিল মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংকা খাৰ্গেই। গৌৰৱ গগৈয়েও ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু বিজেপিয়ে সদায় ভাল কাম কৰি যাব বুলি দৃঢ়তাৰে কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনেও কেতিয়াও নকৰা কাম লাহৰীঘাটত বিজেপিয়ে কৰিছে। কংগ্ৰেছে ইমান বছৰে নিৰ্মাণ নকৰা লাহৰীঘাটৰ মথাউৰিটো 500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি বিজেপিয়ে ৰাইজক সকাহ দিছে। ধিং লাহৰীঘাটৰ মথাউৰিৰ পকীকৰণো বিজেপি চৰকাৰৰ দিনতে হোৱা বুলি সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে আৰু দিছপুৰ সমষ্টিৰ পৰা জয়ী হৈ বিধানসভালৈ আহে। ইয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও লোকসভা আসনখনৰ বাবে অচিৰে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই আসনখন যাতে এইবাৰ বিজেপিৰ দখললৈ আনিব পৰা যায় তাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে দলটোৱে। বৃহস্পতিবাৰে পীযুষ হাজৰিকাই লাহৰীঘাট সমষ্টিৰ দলীয় সভাত অংশগ্ৰহণ কৰি তাৰে ইংগিত প্ৰদান কৰে। তো দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাৰ প্ৰটেম অধ্যক্ষৰূপে শপত গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ। অসম বিধানসভাৰ প্ৰটেম অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিলে জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। শুকুৰবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰোৱায়। 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ প্ৰথম অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই নৱ নিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলো বিধায়কক শপত গ্ৰহণ পাঠ কৰোৱাব। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হ'ব। অধিৱেশনৰ আৰম্ভণি আৰু এগৰাকী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ষষ্ঠদশ অসম বিধানসভাৰ জ্যেষ্ঠ সদস্য চন্দ্ৰমোহন পাটোৱাৰীক অধ্যক্ষৰ কাৰ্যভাৰ চলাই নিবলৈ প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। প্ৰটেম অধ্যক্ষৰ শপত গ্ৰহণ কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে
অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে ৰাজ্যপালে মোক প্ৰটেম অধ্যক্ষৰ দায়িত্ব দিছে। বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাবৰ বাবে প্ৰটেম অধ্যক্ষ হিচাপে ৰাজ্যপালে মোক শপত বাক্য পাঠ কৰোৱায়। এই সুযোগতে মই প্ৰটেম অধ্যক্ষৰ বাবে নিৰ্বাচিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।